নমস্কাৰ সকলোকে ষ্টাডি স্মাৰ্টছ চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোৰ পৰা এইটো কণ্টিনিউ হৈছে। এইটো হৈছে আমাৰ APSC যোৱা বছৰৰ পেপাৰৰ মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনবিলাকৰ চলিউশ্যন। অ'কে, এইটো কুৱেশ্যনলৈকে আহোঁ আমি। ইন এ গিফ্ট বেগ, এটা বেগত এ বাৰ্টিকেল ফাউণ্ড টফিজ এণ্ড ললিপপছ where toffees were 3 times in the number as compared to the lollipops. Okay, so toffee 3 times, so lollipop যদি আমাৰ x হয় toffee হ'ব 3x. Okay, so কৈছে যে কোনটো which of the following cannot be total count of goodies in her gift bag. so ইয়াৰে ABCD কোনটো হ'ব নোৱাৰে যদি এইটো কণ্ডিশ্যন মানো যে toffees is 3 times of the lollipops. Okay, toffees is 3 times in number as compared to lollipops. so এইটো হ'বলৈ আমি ধৰি ল'লোঁ ললিপপ যদি x হয় toffees 3x হ'ব. so টোটেল আমাৰ কিমান হ'ব x plus 3x equal to হ'ব আমাৰ কি 4x. okay, so এতিয়া 4x যদি আমাৰ টোটেল হয় তো ডেফিনেটলি ইয়াৰ ভিতৰৰ যিখিনি এমাউণ্ট হ'ব that must be equal to 4x. okay, so আমাৰ এতিয়া তাৰে মিনিংটো কি হ'ল, so যদি এইটো যদি এই পাৰ্টকেইটা যদি আমি y বুলি ভাবোঁ, so x equal to y by 4 মানে যিটো y হ'ব সেইটো 4ৰে ডিভাইড হ'ব লাগিব. অ'কে, তো 4ৰে ডিভাইড হ'বলৈ আমাৰ 44টো 4ৰে ডিভাইড হয় জানো, 44 ডিভাইডেড বাই 4. অ'কে, হুইচ কেন নট বি সুধিছে. অ'কে, চ' এইটো আমাৰ হয়, প্ৰথমটো আমাৰ হয়, কিন্তু এনচাৰত আমাৰ কোনটো নহয় এইটো সুধিছে. চ' এতিয়া 11 বাৰ যায়, দেন 48 ডিভাইডেড বাই 4 কিমান বাৰ যাব 12 বাৰ যাব. 42 ডিভাইডেড বাই 4 আমাৰ নাযায়. অ'কে, চ' এনচাৰ হ'ব আমাৰ এইটো নাযায়, এইটো যায়, আৰু 52 ডিভাইডেড বাই 4 কৰিলেও আমাৰ কিমান হ'ব 4 গুণ 4, এইফালে 1 গুণ 7, 4 3 গুণ 13, 4 গুণ 52. অ'কে, চ' এইটো যায়, চ' আল্টিমেটলি আমাৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ চি. অ'কে, হুইচ অফ দ্য ফলোইং কেন নট বি টোটেল. চ' আমাৰ বাকীকেইটা হ'ব পাৰে, একজেক্টলি কিমান হয় আমি নাজানো, বাট বাকীকেইটা হ'ব পাৰে, বাট চিটো কোনো কাৰণত হ'ব নোৱাৰে বিকজ 42 ইজ নট ডিভিজিবল বাই 4. অ'কে, নেক্সট সুধিছে, এইটো অলপ বেলেগ টাইপৰ কুৱেশ্যন, এইটো প্ৰায় আহি থাকে এনেকুৱা কুৱেশ্যন, যে এখন বুকত 356 প্ৰিণ্টেড পেজ আছে. অ'কে, আৰু অল আৰ নাম্বাৰ এক্সেপ্ট দ্য কভাৰ্ছ. চ' এখন কিতাপত ডেফিনেটলি আমাৰ কভাৰটোত কি থাকে, নাম্বাৰিং কৰা নাথাকে. অ'কে, এখন কিতাপ আছে, চ' কিতাপখনৰ টোটেল এইবিলাক মাজৰ পেজবিলাক. অ'কে, চ' কভাৰ দুটাৰ বাহিৰে বাকী চবতে নাম্বাৰিং কৰা আছে. হোৱাট উড বি দ্য টোটেল নাম্বাৰ অফ ডিজিটছ ইউজ ফৰ পেজ নাম্বাৰিং দিছ পেজ. পেজ নাম্বাৰিং মানে প্ৰথম পেজটো আমাৰ কি হ'ব 1 হ'ল, ছেকেণ্ড পেজটো 2 হ'ল, তেনেকৈ আমাৰ 11 নম্বৰ পেজটো 11 হ'ল. অ'কে, যেন 99, তেনেকৈ আমাৰ টোটেল 656 প্ৰিণ্টেড পেজেছ. অ'কে, চ' 656লৈকে আমাৰ আছে. চ' 1ৰ পৰা 9লৈকে আমাৰ 9টা ডিজিট থাকিব, হয়নে, 1 2 3 4 তেনেকৈ. 10ৰ পৰা 99লৈকে আমাৰ কিমানটা ডিজিট থাকিব 90টা ডিজিট থাকিব. 11ৰ পৰা 99 89 প্লাছ আকৌ 10টো এক্সট্ৰা, চ' 90টা ডিজিটত প্ৰত্যেকতে দুটাকৈ থাকিলে, হয়নে, 11ত দুটাকৈ 1 আৰু 1, তেনেকৈ 19ত দুটা, হয়নে, 99ত দুটা, চ' প্ৰত্যেকত দুটাকৈ হ'লেও 90 দুগুণ 180টা টোটেল ডিজিট হ'ল. তেনেকৈ 100ৰ পৰা 656 আছে টোটেল, 656লৈ কিমান হ'ব 557টা হ'ব, কাৰণ 101ৰ পৰা 656লৈকে কিমান হ'ব 556 প্লাছ 100টো এক্সট্ৰা আহি গ'ল, চ' 557 ইনটু 3. চ' এইটো কিমান হ'ব, ইনটু কৰিলে আমাৰ 7 3 গুণ 21, 7 গ'ল 2, 5 3 গুণ 15, 2 17, 7 গ'ল 1, চ' 5 3 গুণ 15, 1 16. অ'কে, চ' আমাৰ 1671. চ' এতিয়া টোটেল হ'ব আমাৰ কিমান, চ' 1671 প্লাছ 180 প্লাছ 9. অ'কে, 9 1 10, 7 গ'ল 1, 8 8 16, 7 গ'ল 1, চ' 1860. ঠিক আছে. চ' নেক্সট এইটো এটা ৰিজনিঙৰ ইম্পৰ্টেণ্ট কুৱেশ্যন. দ্য টাউন ক্লক অফ পেগোডা টেক্স 6 ছেকেণ্ড টু ষ্ট্ৰাইক 6 at 6 o'clock. মানে কি কৈছে যে যিটো আমাৰ টাউন ক্লক, মানে টাউন যিটো থাকে তাতে এটা চাউণ্ড হয় ন, 6টা বাজিলে 6 বাৰ ঘণ্টিটো বাজে, হয়নে নহয়. চ' 6 ছেকেণ্ড লাগে বুলি কৈছে সেইটো বাজিবলৈ, মানে এইটো টং, নেক্সট আকৌ 1 ছেকেণ্ড, আকৌ টং টং টং, 1 2 3 4 5 6 বাৰ বাজিছে. 6 বাৰ বাজিলে আমাক কি কৈছে 6 ছেকেণ্ড লাগে.
চ' কথাটো হৈছে প্ৰথমবাৰ বাজোতে এইটো টাইমটো 0 আছিলে হয়নে এইটো নেক্সট 1 ছেকেণ্ড ঠিক আছে চ' এইটো 1 ছেকেণ্ড নহয় একচুৱেলি চ' 6 বাৰ ইণ্টাৰভেলটো কিমান আমি চাওঁ চ' 6 বাৰ বজাৰ ইণ্টাৰভেলটো হৈছে 1 2 3 4 5 গতিকে 5টা ইণ্টাৰভেল আছে মাজত 1ৰ পৰা 6লৈকে বাজিবলৈকে 1 চ' ইণ্টাৰভেল এইটো 1 বাৰ বাজিলে এইটো 2 বাৰ বাজিলে এইটো 3 বাৰ বাজিলে 4 বাৰ 5 বাৰ 6 বাৰ বাজিলে কিন্তু ইণ্টাৰভেলটো এইটো এটা প্ৰথম ইণ্টাৰভেল 1ৰ পৰা 2 বাজলৈকে 2 3 4 5টা ইণ্টাৰভেল চ' 5টা ইণ্টাৰভেলত বাজিবলৈ আমাক লাগে 6 ছেকেণ্ড চ' এটা ইণ্টাৰভেলত বাজিবলৈ আমাক কিমান টাইম লাগিব 5টাত যদি আমাক 6 ছেকেণ্ড লাগে চ' এটা বাজিবলৈ আমাক লাগিব 6/5 ছেকেণ্ড অ'কে এতিয়া সুধিছে 11টা বাজিবলৈ টু ষ্ট্ৰাইক 11 বাৰ এনেকুৱা যিটো শব্দ হ'বলৈ সেইটো কিমান টাইম লাগিব সুধিছে চ' ডেফিনেটলি চেম টু চেম যেনেকৈ আমাৰ 6টা হ'বলৈ ইণ্টাৰভেল 5টা থাকে চ' 11টা হ'বলৈ ইণ্টাৰভেল 11টা ঘণ্টি বাজিবলৈ ইণ্টাৰভেল থাকিব 10টা অ'কে চ' 6/5 ইনটু 10 অ'কে 6 দুগুণ 12 চ' 12 ছেকেণ্ড হ'ব আমাৰ কাৰেক্ট এনচাৰ অ'কে নেক্সট এইটো দিছে যে এইটো দুটা ইকুৱেশ্যন দিছে অ'কে ইকুৱেশ্যন দুটাত কি কৈছে যে একচেপ্ট ইকুৱেল চাইনৰ বাহিৰে বাকী নাম্বাৰবিলাক ঠিকে আছে বাট অপাৰেটৰ্ছ আৰ অল মিক্সড আপ অপাৰেটৰখিনি মিক্স কৰা আছে মানে প্লাছৰ মিনিং কিবা বেলেগ পূৰণৰ মিনিং বেলেগ হৰণৰ মিনিং বেলেগ বিয়োগৰ মিনিং বেলেগ চ' ইয়াত আমি দেখিলেই গম পাওঁ যে 9 কি দি আছে এইটো যে 9 5 গুণ কিমান হয় 45 হয় আৰু 20 আৰু 25 যোগ কৰিলে 45 হয় মানে আমাৰ প্লাছ চিনটো কি কৰাই আছে প্লাছ চিনটো আমাৰ বুৰণ হিচাপে ইউজ কৰিছে আৰু বুৰণ চিনটো আমাৰ প্লাছ হিচাপে ইউজ কৰিছে তাৰে নেক্সটটোত আমাৰ কি কৰিছে হৰণ চিনটো বিয়োগ 76 - 60 16 হয় আৰু 64 ডিভাইডেড বাই 4 16 হয় হয়নে তো মানে যিটো হৰণ চিন সেইটো বিয়োগ হিচাপে এপ্লাই কৰিছে আৰু যিটো বিয়োগ চিন সেইটোক আমাৰ হৰণ হিচাপে এপ্লাই কৰিছে ঠিক আছে চ' কৈছে যে আণ্ডাৰ দিছ নিউ ইউজেছ অপাৰেটৰ হুইচ অফ দ্য ফলোইং অপাৰেশ্যনছ ইজ ভেলিড কোনটো হ'ব দিছে অ'কে চ' আমি ইয়াত এপ্লাই কৰি চাওঁ প্ৰথম গোটেইখিনি এনচাৰ নুলিয়ালেও হ'ব চ' 7 প্লাছৰ মানে পূৰণ অ'কে 7 × 35 এইটো আমাৰ বিয়োগ অ'কে চ' 7 × 35 হৰণৰ জেগাত আমাৰ কি হ'ব -3 পূৰণৰ জেগাত হ'ব আমাৰ যোগ 4 বিয়োগৰ জেগাত হ'ব আমাৰ হৰণ ঠিক আছে এইটো আমাৰ 0 হ'ব জানো প্ৰথম পাৰ্টটো অ'কে চ' এইটো যদি চাওঁ এইটো হৰণ নাযায় কিবা ডেচিমেলত ওলাব নেক্সট এইটো পূৰণ কৰিলে এইটো আমাৰ 0 নহ'ব অ'কে কিমান এনচাৰ হয় এইটো উলিয়াৰ দৰকাৰ নাই চ' এইটো অপশ্যন আমাৰ নহয় নেক্সট আমি ছেকেণ্ডটো চাওঁ 35 মাইনাছৰ জেগাত আমাৰ কিমান হ'ব হৰণ হ'ল 4 যোগৰ জেগাত আমাৰ কি হ'ব পূৰণ হ'ব 7 হৰণৰ জেগাত বিয়োগ হ'ব 7 পূৰণৰ জেগাত যোগ হ'ব 3 এইটো আমি চাওঁ 35 ডিভাইডেড বাই 4 এইটো আমাৰ ডেচিমেলত যাব তাৰপিছতে পূৰণ হ'ব এইটো আমাৰ 0লৈকে নাযাব এনচাৰটো থাৰ্ডটো আমি চাওঁ 4 - 7 হৰণ মানে আমাৰ মাইনাছৰ পূৰণ মানে যোগ হয় 35 মাইনাছ মানে আমাৰ হৰণ হয় অ'কে 3 আৰু যোগ মানে আমাৰ পূৰণ হয় অ'কে চ' এইটো আমাৰ 35 ডিভাইডেড বাই 3 নহয় চ' ডেফিনেটলি এইটো হোৱাৰ চান্সেছো নাই অ'কে লাষ্টৰটো 7 পূৰণ মানে আমাৰ যোগ অ'কে 35 বিয়োগ মানে হৰণ 7 হৰণ মানে বিয়োগ আৰু যোগ মানে পূৰণ চ' 35 ডিভাইডেড বাই 7 আমাৰ 7 5 গুণ 35 চ' 5 হ'ল তো 7 + 5 মাইনাছ 4 গুণ 12 চ' 7 5 12 12 - 12 0 অ'কে ঠিক আছে চ' অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট দিছে x + 2y = twice x
প্লাছ ৱাই যদি হয় দেন এক্স স্কুৱেৰ বাই ৱাই স্কুৱেৰ কিমান হ'ব চ' এইটো আমি দেখা দেখি ৱাইটো যদি এইফালে আনো টুৱাইছ ৱাই মাইনাছ ৱাই হ'ব ৱাই আৰু টুৱাইছ এক্স মাইনাছ এক্স হ'ব আমাৰ এক্স চ' এক্স ইকুৱেল টু আমাৰ ৱাই চ' এক্স ইকুৱেল টু যিহেতু ৱাই হয় দুয়োটা যিটো ইকুৱেল হয় চ' ইকুৱেল নাম্বাৰত ডিভাইড কৰিলে কি হ'ব ওৱানে হ'ব হয়নে চ' এক্স স্কুৱেৰ ৱাই স্কুৱেৰৰ জেগাত আমি এক্স স্কুৱেৰ লিখিব পাৰোঁ তো ওৱান হয় ঠিক আছে চ' এইটো দিছে যে এ আৰু বিয়ে ষ্টাৰ্ট ৱাকিং ইন অপজিট ডিৰেকশ্যন মানে এ যদি এইফালে যায় বিয়ে যাব এইফালে অ'কে একেটা জেগাৰ পৰা সেইটো একচুৱেলি দিব লাগিছিলে কুৱেশ্যনটোত যে ষ্টাৰ্ট ৱাকিং ফ্ৰম দ্য ছেম পজিশ্যন এ কভাৰ্ছ 3 কিলোমিটাৰ এণ্ড বি কভাৰ্ছ 4 কিলোমিটাৰ চ' এ যদি আমাৰ এইফালে যায় বুলি ধৰোঁ চ' 3 কিলোমিটাৰ গ'ল আৰু বি এ গ'ল 4 কিলোমিটাৰ অ'কে দেন এ টাৰ্ণছ ৰাইট তো এই ৰাইট কোনফালে হ'ব এইফালে হ'ব এণ্ড ৱাক্স 4 কিলোমিটাৰ চ' 4 কিলোমিটাৰ গ'ল এ এইফালে এণ্ড বি টাৰ্ণছ লেফ্ট দ বি লেফ্ট এইফালে and goes 3 kilometer okay how far is each from the starting point starting point কোনটো আছিল এইটো আছিলে সো এইটোৰ পৰা কিমান দূৰত্বত থাকিব সুধিছে দুইটাই সো এইটো আমাৰ দেখা দেখি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই হ'ব ইয়াতে সো আমি কেনেকৈ উলিয়াও এই পাৰ্টটো উলিয়াব লাগে আমি ওকে এই পাৰ্টটো সো ডায়াগ্ৰামটো অলপ কিবা হেৰি হ'ব পাৰে বিকজ মোৰ 3 আৰু 4 টো ইকুৱেল টাইপ লোৱা গৈছে সো মই অলপমান কমাই দিলোঁ বাৰু এইটো ঠিক আছে সো এইটো 3 to 4 যদি হয় এফালে যাব 4 এক মিনিট এইটো আমাৰ ওকে সো অলমোষ্ট এনেকুৱা হ'ব তো ঠিক আছে আমাক এটা সুধিছে যে এই দুটা ডিষ্টেঞ্চ কিমান হ'ব সুধিছে ওকে চ' পাইথাগোৰাছ এপ্লাই কৰিলে কি হয় আমাৰ যিটো হাইপোটেনিয়াছ হয় আমি কেনেকৈ কৰোঁ স্কুৱেৰ ৰুট অফ যদি আমাৰ এনেকুৱা থাকে পাইথাগোৰাছৰ ফৰ্মুলা কি আছিলে এইটো যদি আমাৰ 90 ডিগ্ৰী থাকে এইটো ছাপ'জ এক্স এইটো ছাপ'জ এ আৰু বি চ' এক্স স্কুৱেৰ ইকুৱেল টু কি হয় আমাৰ এক্স স্কুৱেৰ ইকুৱেল টু স্কুৱেৰ ৰুট অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ঠিক আছে চ' ইয়াতে কি হ'ব আমাৰ তেনেকৈ চ' এইটো পাৰ্ট উলিয়াব লাগে চ' কিমান হ'ব 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ 3 স্কুৱেৰ মানে 9 4 স্কুৱেৰ মানে 16 মানে আল্টিমেটলি আমাৰ স্কুৱেৰ ৰুট অফ 25 মানে এনচাৰ হ'ব 5 অ'কে ঠিক আছে চ' এইটো ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'টোত আৰু বাকী থকা কুৱেশ্যনকেইটা কভাৰ কৰিম যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ নেক্সট কুৱেশ্যন লাগে চেপ্টাৰ ৱাইজ লাগে বা প্ৰিভিয়াছ ইয়াৰ ডিছকাশ্যন লাগে জনাব আৰু এক্সামলৈ অল দ্য বেষ্ট থাকিলে যিসকলে চাই আছে ধন্যবাদ